অংগনবাড়ী কেন্দ্ৰৰ লগত জড়িত সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী কেন্দ্ৰৰ সকলো সমস্যা সমাধান কৰিব কেন্দ্ৰীয় চৰকাৰে, ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অংগনবাড়ী কেন্দ্ৰ আৰু ওৱান ষ্টপ চেণ্টাৰসমূহে সন্মুখীন হৈ অহা ভৌগোলিক আৰু লজিষ্টিক প্ৰত্যাহ্বানসমূহ ক্ষীপ্ৰতাৰে আঁতৰ কৰাটো নিশ্চিত কৰিব কেন্দ্ৰীয় চৰকাৰে। মহিলা আৰু শিশু বিকাশ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহ আৰু বিভিন্ন অংশীদাৰীসকলৰ সৈতে অনুষ্ঠিত মাণ্ডলিক সন্মিলনত এই আশ্বাস দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মহিলা আৰু শিশুসকলৰ পুষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো এতিয়া একজন আন্দোলনলৈ ৰূপান্তৰ হৈছে। এই অভিযানত জড়িত হৈ থকা স্বেচ্ছাসেৱী সংগঠনকে ধৰি বিভিন্ন অংশীদাৰসকলৰ ঐকান্তিক প্ৰচেষ্টাৰ বাবে মহিলাসকলৰ স্বাস্থ্য আৰু শিশুসকলৰ পৰিপুষ্টিজনিত সমস্যাসমূহ সমাধান কৰাটো সম্ভৱ হৈছে। ওৱান ষ্টপ ক্ৰাইচিছ চেণ্টাৰসমূহে একেটা স্থানতে আৰক্ষী, মনোসামাজিক পৰামৰ্শদাতা, আইনী পৰামৰ্শদাতাৰ সুবিধা প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা 3 বছৰত ওমেন হেল্পাৰ লাইনৰ জৰিয়তে দেশৰ 70 লাখ মহিলাই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা বিভিন্ন সহায় সহযোগিতা লাভ কৰিছে। এনেধৰণৰ আৰু 300টা কেন্দ্ৰ মুকলি কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে।